हेलो फ्रेंड्स इतिया मैं पुदिना और तरमुजर सरबत बनाम पुदिना आमार पेटर कारणे खुबेई भाल खुबेई ठंडा और तरमुज तो आमार कारणे भालेई इतिया तरमुजरो बतर आहक इतिया आमी এই पुदिना और तरमुजर सरबतটো स्टार्ट करू मोर এই ভিডিওটো ভাল লাগিলে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু লগতে কমেন্ট কৰি জনাব কেনেকুৱা পালে तरमुजर सरबत बनाবলৈ মই এটা तरमुजर 4 ভাগৰ এভাগ লৈছো আৰু গুটি পেলাই লৈছো 4 চামুচ চেনি 2 চামুচ নেমুৰ ৰস আধা চামুচ নিমখ কেইটামান আইচৰ টুকুৰা আধা কাপৰ সমান পুদিনাৰ পাত কিন্তু মই আধা কাপ গুটেই নলও আৰু কলা নিমখ तरमुজত মই এতিয়া 2 চামুচ নেমুৰ ৰস দিলো আধা চামুচতকৈও কম নিমখ দিলো সৰু চামুচেৰে 4 চামুচ চেনি আপোনালোকে যদি বেছি মিঠা খাই ভাল পায় চেনি বঢ়াই দিব तरमुজত মিঠা অকমান থাকে এই কাৰণে বেছি নিদিলেও হয় এতিয়া পুদিনা পাত দিম মই কেইটামান পুদিনা পাত মই বেছিকৈ নেদু तरमुজ যদি আপোনালোকে বেছিকৈ লয় তেন্তে পুদিনা পাত বঢ়াই দিব আৰু মই এতিয়া কেইটামান আইচৰ টুকুৰা লম এতিয়া ইয়াত মই কলা নিমখ দিম কলা নিমখো আধা চামুচৰ কেও কমে দিম অকমান এতিয়া এইখিনি মই ধুনিয়াকৈ মিক্সিত গ্ৰাইন্ড কৰি লম যাতে গোটেইখিনি ভালকৈ গুৰি হৈ যায় এয়া तरमुज আৰু পুদিনাৰ চৰবত ৰেডি হৈ গল চৰবতখিনি অকমান গোটা হৈ আছে মই সেকি পেলাই একো গ্ৰাইন্ড হ'বলৈ দিয়া নাই আপোনালোকে যদি গোটা চৰবত খাই বেয়া পায় তেন্তে সেকি পেলাই একো গ্ৰাইন্ড হ'বলৈ দিব মই ইয়াত এতিয়া কেইটামান আইচৰ টুকুৰা দিম আপোনালোকেও ঘৰত এনেকৈ বনাই খাবচোন খুবেই ভাল পাব লগতে লৰা ছোৱালীকো বনাই খুৱাব तरमुज আৰু পুদিনাৰ চৰবত ৰেডি হৈ গল तरमुज আৰু পুদিনা এই দুয়োবিধে আমাৰ শৰীৰৰ কাৰণে খুবেই ভাল ঠাণ্ডা আপোনালোকেও ঘৰত এনেকৈ বনাই খাবচোন